গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু লগতে মোৰো ভাল। এতিয়া ৰাতিপুৱা ওলাই আহিছোঁ আৰু আহি কেনে পালোহি কলেজৰ সন্মুখত। প্ৰত্যেক দিনাই মই বেছিভাগ ভিডিঅ' ইয়াৰ পৰাই শুৰু কৰোঁ। গৈ আছোঁ মাৰ্কেটলৈ, গৈ কেনে পতাকা এখন লৈ লওঁ, পতাকাখন বাইকত লগাই ল'ব লাগিব। তাৰপিছত আজি অকণমান ফুৰিব যাম বুলি ভাবিছোঁ। তো আজি স্বাধীনতা দিৱসো হয়। বলক এতিয়া গৈ কেনে তাত পতাকা কিনা দোকানত লগ পাই আছোঁগৈ। আৰু এতিয়া আহি বৰ্তমান পালোহি, দোকান এখন পালোহি বাৰু। ৰাতিপুৱা দোকান খোলা নাছিলে, এইফালে পতাকা ওলোমাই থৈ দিয়া আছে। একদম পতাকা চবফালে। আৰু এখন ময়ো লৈ ল'লোঁ। গৈ কেনে এতিয়া ঘৰত গৈ লাঠি এডাল কাটি মেলি ধুনীয়াকৈ লগাব লাগিব বাইকত। আৰু বাইকখন আজি ইউজ কৰা হ'ব এখন। বলক এতিয়া ঘৰলৈ গৈ লাঠি এডাল লগাই কেনে দেখাই আছোঁ আপোনালোকক শ্বটো কেনেকুৱা আহে। আৰু এতিয়া মোৰ বাইকখনত ফাইনেল লুকছ দিয়া হৈ গ'ল। এইফালে আমাৰ জাতীয় পতাকা লগোৱা হ'ল আৰু এইফালে মানে আমাৰ চিমেণ্ট চাপৰি সৰু চত্ৰ ইউনিয়নৰ পিনৰ পৰা জাতীয় পতাকা উত্তোলন কৰা হৈছে। তো ময়ো আগতে আছিলোঁ ষ্টাফত, তো মোকো মাতিছে যাওঁ তালৈ, তাত গৈ দেখাওঁ কি কি কৰা হৈছে কাৰ্যসূচী। এইফালে আমাৰ তৰুণ দা একদম দাঢ়িয়ে চাৰিয়ে মজা। পতাকা উত্তোলন কৰা হৈ গ'ল। পতাকা উত্তোলন কৰা হ'ল ন? মোৰ অকণমান দেৰি হ'ল। খাবলৈ কি কি ব্যৱস্থা কৰা হৈছে এতিয়া? চাহ, এয়া চিমেণ্ট চাপৰি সৰু চত্ৰ ইউনিয়নৰ এজন কি ক'ম সদস্য বৃন্দ। আমাৰ অফিচটো বহুত দিন সোমোৱা নাই। গডৰেজ চডৰেজ একদম বিচনা এখন আনিলে থাকিব পৰা যাব। अभी मैं निकल के आ चुकी हूँ और जा रहा हूँ मैं टीडिप को लेने। टीडिप को लेने का बाद देखता हूँ कि कहाँ जाती हूँ और प्लानिंग क्या, अभी तक प्लानिंग सोचा ही नहीं। तो कहाँ जाती हूँ अभी तक नहीं सोचा है, बस के बताऊँगी कहाँ जा रहा हूँ। मैं फ़िलहाल आके पहुँचा हूँ कॉलेज तिनियाली और टीडिप को फ़ोन किया था। वो बोला है कि खाना खा के निकलूँगा, तो थोड़ा 10 मिनट 5 मिनट रुकना पड़ेगा। तो अगले साल देखा था हज़ार आदमी लोग निकल के आया था बाइक लेके लड़का लोग, तो आज तो देखा नहीं है, टाइम भी नहीं हुआ और आज बारिश भी दिया था सुबह को। तो देखता हूँ कौन सा तरफ जाने से अच्छा होगा। टीडिप को पहले ले लेती हूँ। अभी मैं आके पहुँचा हूँ टीडिप का घर का सामने। तो टीडिप आ रहा है घर से निकल के, उसको ले लेती हूँ पहले। और ये आ रहा है टीडिप भाई, पूरा सूता लगा के हैंडसम होके आया है। चलो बैठो। फिलहाल अभी आके तेल डिपो में तेल डाल लिया। तो अभी आसफिरी देखा बोल के लिए वीडियो रिलैक्स है।
আৰু আমি আহি এতিয়া বৰ্তমান ডিমৌ নদীৰ গড়াত বহি আছোঁ। এইফালে আছে ত্ৰিদীপ। আৰু আজিতো স্বাধীনতা দিৱস বুলি সকলোৱে জানে। 15 আগষ্টৰ দিনাখন আমি ত্ৰিদীপ আৰু লগতে ময়ো আহিলোঁ। আহি মেলি এতিয়া কি ক'ম আৰু অকণমান বহিছোঁ। আপোনালোকক যিমান পাৰোঁ দেখাবৰ কাৰণে আজি আহিছিলোঁ আমি। আৰু চাওক কিমান হাজাৰ হাজাৰ শ শ বাইক আহি আছে। মানুহ মানে আজি ডিমৌ নদীত খোজকাঢ়িবলৈ জেগা নাই। তো আপোনালোকক আৰু অলপ দেৰি পিছত মই দেখুৱাম যিমানখিনি পাৰোঁ। আৰু এতিয়া অলপ খাই বৈ মজাটো কৰি লওঁ নে কি কয়। ফাইনেলি এতিয়া ডিমৌ নদীৰ বগৰী গছৰ তলত বহি আছোঁ। এইফালে চাওক মানুহৰ ভিৰ, গাড়ী ঘোঁৰা একদম কমি নাই। মানে কি ক'ম, আল্টিমেট ভিউ আজি, আল্টিমেট মানুহ পগলা হৈ যাব। আৰু ৰ'দো দিছে, প্ৰখৰ ৰ'দ। আৰু এইফালে ত্ৰিদীপেতো গছৰ ছাঁত ৰখি আছে কৰি মেলি। এইফালে আমাৰ ককাইদেউ এজন আছে। আৰু এটা মানে ভিডিঅ' বনোৱাৰ বিশেষ কাৰণ, অথনিটো এটা বনাইছিলোঁ, এইটো মানে মোৰ বন্ধু হয়, একেলগত পঢ়িছিলোঁ। তই চাকৰি পালে তো দুয়োটাই একেলগত একবাৰ বহি কেনে কেনেকুৱা দোষ, খবৰ ভালনে? ভাল 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 ন? ঠিক আছে, নেক্সট টাইম আহিলে পাৰ্টি এটা দিব লাগিব। এতিয়াতো একো নাই, প্ৰথমবাৰ আহিছে ন? আৰু এইফালে চোলা খুলি ইনষ্টাগ্ৰামাৰ ঠিক আছে।